নমস্কাৰ। আজি আমাৰ এই ভিডিঅ'টো বিভিন্ন বিদ্যালয়ৰ কৰ্মৰত ছাৰ বাইদেউসকলৰ বাবে স্পেচিয়েলি বনোৱা হৈছে। সন্মানীয় ছাৰ বাইদেউসকল, আপোনালোক সকলোৱে জ্ঞাত যে বিভাগীয় কৰ্তৃপক্ষই দিয়া ৰিমছ সম্পৰ্কত প্ৰায়বোৰৰে দ্বিমত। ইয়াৰ ওপৰত হাইকোৰ্ট হোৱাৰো কথা নিশ্চয় শুনিছে। আজি আমাৰ এই ভিডিঅ'টোত দ্বিমতলৈ নাযাওঁ। আজি ইয়াত আলোচনা কৰা হ'ব ৰিমছৰ অলপ ইতিহাস, এটেণ্ডেঞ্চ দিয়া পদ্ধতি আৰু লগতে ৰিমছৰ আন সুবিধাসমূহ। আপোনালোকে চাগে জানে যে ৰিমছ পৰ্টেলটো বা এপছটো নতুনকৈ আহিলেও ইয়াৰ আগৰ পৰা চলি থকা SDMIS আৰু TDMISৰ সংযুক্ত ৰূপহে। SDMIS অৰ্থাৎ ষ্টুডেণ্ট ডাটাবেছ মেনেজমেণ্ট ছিষ্টেম আৰু TDMIS অৰ্থাৎ টিচাৰ ডাটাবেছ মেনেজমেণ্ট ছিষ্টেম। গুণোৎসৱৰ সময়ত ষ্টুডেণ্টবোৰৰ নামাংকিত OMRবোৰ যে আহিছিলে, তাৰ নামবোৰ SDMISৰ পৰা লোৱা হৈছিলে আৰু প্ৰতিজন ছাৰ বাইদেউৰে যে একোটা ইউনিক ID আছে, সেইবোৰ TDMISৰ পৰা লোৱা। গতিকে ৰিমছ সম্পূৰ্ণ নতুন বুলি ক'লে ভুল হ'ব। কেৱল নতুনকৈ ইয়াত ডেইলি এটেণ্ডেঞ্চ দিয়াটোৰ লগতে কেইটামান আৰু বেলেগ ফিচাৰ্ছৰ সংযোজন কৰা হৈছে। এতিয়া আহক নতুন আপডেট কেইটা। প্ৰথম আপডেট, ইয়াত এটেণ্ডেঞ্চ সদায় ফটো উঠিহে দিব পাৰি যে সেইটো নহয়, কেৱল নিজৰ মোবাইলেৰেহে এটেণ্ডেঞ্চ দিব পাৰি যে সেইটোও নহয়। এজনে বহুকেইজনৰ এটেণ্ডেঞ্চ দিব পাৰিব। কেনেকৈ পাৰি চাওঁ আহকচোন। ইয়াতে চাব, এইখন মোবাইলৰ স্ক্ৰীনখন। মই ইয়াতে খুলিছোঁ ৰিমছ এপছটো। ইয়াতে আপুনি ID দিব, ইয়াতে পাছৱৰ্ড, তাৰপিছত লগইন কৰিব। এতিয়া লগইন কৰিলে প্ৰথম এই ইণ্টাৰফেচখন দেখা পাব। ইয়াতে আছে ষ্টাফ এনৰলমেণ্ট, ষ্টাফ এটেণ্ডেঞ্চ, ষ্টুডেণ্ট এনৰলমেণ্ট, ষ্টুডেণ্ট এটেণ্ডেঞ্চ, এনেদৰে বাকীবোৰ। ইয়াতে চাব, ষ্টাফ এটেণ্ডেঞ্চত যাম। আমি ইয়াতে ষ্টাফৰ লিষ্টখন আহিব। এতিয়া এটেণ্ডেঞ্চ দিবলৈ হ'লে দুটা পদ্ধতি আছে। প্ৰথমটো আপোনালোকে জানেই যে এই নামটোত ক্লিক কৰিলে ফটোখন ওলাই আহে আৰু মুখখন সন্মুখত দিলে এটেণ্ডেঞ্চ হৈ যায়। আৰু আন পদ্ধতিটো হ'ল স্ক্ৰীনৰ সোঁফালে এই চিনটো চাব। ইয়াতে ক্লিক কৰিলে এনেদৰে লিষ্টখন আহে আৰু ইয়াতে ছাইডত প্ৰতিজনৰ নামৰ বিপৰীতে থকা এই ঘৰবোৰ টিকমাৰ্ক ছিলেক্ট কৰি লৈ তলত ছাবমিটটো ক্লিক কৰিলেই এটেণ্ডেঞ্চ দিয়া হৈ যাব। এনেদৰে এবাৰ দিলে ইন টাইম আৰু দুবাৰ দিলে আউট টাইম দেখাব। গতিকে এটেণ্ডেঞ্চ দিয়াটো সিমান বেছি কঠিন নহ'ব। একেদৰে ষ্টুডেণ্টৰো এটেণ্ডেঞ্চ ছিলেক্ট কৰি লৈ দিব পৰা যাব। এতিয়া আহক ৰিমছৰ আন সুবিধাসমূহ। আপোনালোকে যদি ৰিমছ পৰ্টেলটো ভালদৰে চাইছে, তেতিয়াহ'লে দেখিব যে ছাত্ৰ-ছাত্ৰীসকলৰ লাৰ্ণিং আউটকামে আদি কৰি সকলো ডাটা এঠাইতে ৰাখিব পৰা যাব। তাৰোপৰি এখন স্কুলৰ পৰা আন এখন স্কুললৈ ছাত্ৰ-ছাত্ৰী ট্ৰেন্সফাৰ হোৱাৰ সময়ত অনলাইন ট্ৰেন্সফাৰ চাৰ্টিফিকেটখন প্ৰদান কৰিব পৰা যাব। ফলত সেই বিদ্যালয়খনত ছাত্ৰজনৰ এডমিশ্যন হ'ল নে নাই আপুনি গম পাব। গতিকে কোনো ছাত্ৰ-ছাত্ৰী ড্ৰপ আউট নহ'ব বা হ'লেও গম পোৱা যাব। এতিয়া আপুনি ভাবক, ৰিমছ অনাটো বিভাগীয় কৰ্তৃপক্ষই কিমান ভাল কৰিলে আৰু কিমান বেয়া কৰিলে। আপোনাৰ মতামত কমেণ্ট বক্সত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে। আৰু লগতে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।